হেল্ল' এভৰিৱান, মই ব্যাক্ষী মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ নিজৰ কৰিবলগীয়া কামকেইটা কৰি ল'লোঁ। কাম মানে হৈছে বিচনা পৰা এইবোৰে আৰু কিবাকিবি। তাৰপিছত কাপোৰ কেইটামান ধুবলৈ আছিলে, তো সেইকেইটাও ধুলোঁ আৰু গা পা ধুনীয়াকৈ ধুলোঁ। তাৰপিছতে ভতিজা ছোৱালীজনীয়ে লৈ আহিছে জেতুকা। কালি যিহেতু মই আগৰ ব্লগটোত দিছিলোঁ, যোৱাটো মূৰত জেতুকা লগাইছিলোঁ, তো তাই মোকে দেখি পেলাই তাইও লগাব লাগে, তো সেয়া আনিছে। ধুনীয়াকৈ পিচি মেলি দিওঁ। তাৰপিছত আকৌ আমাৰ ঘৰত কোন আছেহিনো, তো তাকো দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মোক জেতুকা মূৰত সনা দেখি আমাৰ ইয়াৰ ছোৱালীয়ে আজি জেতুকা পিচিবলৈ দিছেহি। মোক পিচি লওঁ দেই, জেতুকাখিনি পিচি লওঁ ধুনীয়াকৈ। এইয়া ধুনীয়াকৈ পিচি দিলে আৰু এবাৰ পিচিলে হৈ যাব। আৰু ভৰাই দিয়া। হাঁহিয়ে থাকে আৰু আমাৰ ছোৱালীয়ে। ইফালে ধুনীয়াকৈ গোটেইখিনি পিচি দিলোঁ। এতিয়া লগালে হৈ গ'ল আৰু মূৰত ধুনীয়াকৈ। এতিয়া লগাবগৈ। আমাৰ ঘৰত আলহী আছেহি বুলি কৈছিলোঁ যে, এই আমাৰ বৌ আহিলে, কালিয়ে আহিলে, আজি যাবগৈ বোলে। বৌকো দেখুৱাই দিছোঁ অকণমান। বহি আছে। মায়ে ভিতৰত কি বনালে আজি দেখুৱাম, চাব দেই। এয়া দেখিছেনে, মায়ে আজি বনালে মেটেকা গাহৰি। আপোনালোকে খাই পাইছেনে? কমেণ্ট এটা কৰি জনাব দেই। মই কিন্তু মেটেকা গাহৰি খাই বৰ ভাল পাওঁ। আজি মেটেকা দি ধুনীয়াকৈ ভাতটো খাম আৰু মেটেকা গাহৰি দি। আমাৰ আকৌ মেটেকা কিনিহে আনিব লাগে। আমাৰ ইয়াতে চব বস্তু কিনিব লাগে, যিহেতু দোকানৰ পৰা কালি বজাৰলৈ গৈছিলোঁ, তো তাৰপিছত দোকানত মানে বজাৰত দেখিলোঁ আৰু তাৰপৰা লৈ আহিলোঁ মই মেটেকা কিনি 20 টকাত 3 মুঠি দিলে। তো সেয়া লৈ আনিলোঁ। আজি গাহৰি মাংসৰ লগত ধুনীয়াকৈ খাম আৰু তৃপ্তিৰে এসাঁজ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এয়া ধুনীয়াকৈ এয়া খাই লওঁ। এইফালে দাইল আছে আৰু এইফালে মাংস ভাত খাই লওঁ দেই। খাইছে আমাৰ মাও বাঢ়ি আছে, মায়ে পিছত খাব বাৰু। খাই লওঁ দেই তেতিয়াহ'লে। বোলে পপাও ভাত খাই আছে। ধুনীয়াকৈ খাই মেলি এতিয়া এইয়া শুকান শিলিখা খাই আছোঁ। ঘৰতে শুকুৱাইছিলে, যিহেতু ঘৰৰ শিলিখা এজোপা। আজি আকৌ বেটিয়ে আমাৰ নবৌহঁতৰ ঘৰত ভাত খালেগৈ, বৰমাহঁতৰ নবৌহঁতৰ ঘৰত ভাত খালেগৈ। ৰাতিপুৱাই খালেগৈ যে এতিয়া তাই ভোক নাই বোলে, খেলিবলৈ গুচি গ'ল সিহঁতৰ ঘৰলৈ। জেতুকা পিচিবলৈ আহিছিলে, যিহেতু ভতিজা ছোৱালীজনী, তো তাইৰ লগতে গ'লগৈ খেলিবলৈ। আৰু কি কি দেখুৱাব পাৰোঁ আৰু দেখুৱাম। আৰু আজি আমাৰ ঘৰলৈ আলহীও আহিব, যদি পাহৰি নাযাওঁ ভিডিঅ' কৰিবলৈ। যদি মনত থাকে তেতিয়া মই দেখুৱাম আৰু আলহী। যোৰহাটৰ আলহী আহিব, বিয়া মাতিবলৈ আহিব। আপা জীয়েকৰ যিহেতু বিয়া হ'ব, বৰ বিয়া, সেয়া বৰ বিয়া মাতিবলৈ আহিব বুলি ফোন কৰিলে যেনিবা। যদি আৰু পাহৰি নাথাকোঁ ভিডিঅ' কৰিবলৈ, কৰিম আৰু ভিডিঅ' এটা। লাজ লাগে আলহী আগত ভিডিঅ' কৰিবলৈ, সেইটো কাৰণে ভিডিঅ' নকৰোঁ বেছিকৈ। লোকৰ ঘৰতো লাজ লাগে, সেয়াই আৰু। যদি পাৰোঁ আৰু দেখুৱাম আৰু, নোৱাৰিলে নাই আৰু এয়া আমাৰ আলহী পালেহিয়ে দেই। আলহী পিছবেলা সময়তহে পাইছেহি। মনে মনে অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু, লাজ লাগে আচলতে। চাহ দিলে মায়ে, ধুনীয়াকৈ চাহ তাহ খালে। তাৰপিছতে বাহঁতৰ ঘৰত বোলে ভাতটো আয়োজন কৰিলে, তো সেইটো কাৰণে আমাৰ ঘৰত নবনালে আকৌ মায়ে। যাবগৈ, যিহেতু বিয়া মাতিবলৈহে আহিছে। আৰু ভিডিঅ'টো তেতিয়া ইমানতে সামৰি দিওঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।